Hey guys, welcome back to my new video. আজি কোনো ব্লগ নহয়, জাষ্ট আপোনালোকে সবেই জানে আমাৰ মাজৰ পৰা জুবিন দা একেবাৰে বিদায় লৈ এজ এ অনুৰাগী হিচাপত মই কথাখিনি আপোনালোকক কৈছোঁ। তো আশা কৰিছোঁ ভিডিঅ'টো গোটেইখিনি চাব। আজি গোটেই অসম কান্দি আছে কিয় কাৰণে আজিৰ পৰা আৰু বিহু মঞ্চত মায়াবিনী নচলে, মায়া নচলে, বিহু নচলে ঠিকেই ধৰিছে থাম্বনেইল চাই। এনেকুৱা কি হ'ল জুবিন গাৰ্গক আজি আমি হেৰুৱাব লগা হ'ল। বলক ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা ক্লিপ এটা চাই দিওঁ আপোনালোক, তাৰপিছত কৈ আছোঁ। ষ্ট্ৰেট কাট কৈছোঁ, চিধা কৈছোঁ যে যি ঘৰতে আছোঁ বৰ্তমান বহুত খঙত আছোঁ। যি নহওক 13 ছেপ্টেম্বৰত মই দাদাক লগ পাইছোঁ, কথা পাতিছোঁ জুবিন দাৰ লগত। তেতিয়া কৈছে যে মোৰ ছিংগাপুৰ যাবলৈ মন নাই, কিন্তু এটা কাৰণে যাব লাগিব, এটা নহওঁতে এটা ছুইচাইড কৰি দিব নহ'লে এটাই। তাৰ কথা কৈছে কাৰ কথা কৈছে? শ্যামকানু মহন্তৰ কথা কৈছে। কাৰণ কেলৈ শ্যামকানু মহন্ত বেপাৰী হয় এটা। জুবিন গাৰ্গক লৈয়েতো কৰি আছে কামটো, জুবিন গাৰ্গক লৈয়ে বেপাৰ কৰি আছে নৰ্থ ইষ্ট ফেষ্টিভেলটো। মই স্পষ্টভাৱে কৈছোঁ, মোৰ যি হয় হ'ব যাওক। দাদাই স্পষ্টভাৱে কৈছে যাবলৈ মন নাই, ৰৈ পিনে কাম কৰি আছে। কিন্তু সেইখিনি মই আছোঁ, অনুপম কুমাৰ আছে, ৰোহিত শৰ্মা আছে, মই আছোঁ ৰেডি উইথ যে শ্যামকানু মহন্ত ছুইচাইড কৰি দিব মই নগ'লে। জুবিন দাৰ মনে নাছিল ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেল কৰাৰ কাৰণে। কিয় কাৰণে জুবিন দাই ৰৈ বিনালৈ কাম কৰি আছিল। শ্যামকানু মহন্তই থ্ৰেট দিছিলে যে আপুনি নগ'লে মই ছুইচাইড কৰিম। তো সেইকাৰণে একো নাভাবি জুবিন দাই ছিংগাপুৰ গ'ল। তো নৰ্থ ইষ্ট ফেষ্টিভেল ভালেই গ'ল। তাৰ নেক্সট দিনা মানে 19 মে'ৰ দিনা জুবিন দা এনেকুৱা কেতিয়া এৰি যাব বুলি ভবা নাছিল। তাৰেই মানুহ সাগৰলৈ লৈ গ'ল। তো জুবিন দাৰ লগত গোটেই টিম মেম্বাৰ আছিল। তো তাৰপিছত স্কুবা ডাইভিং কৰি থাকোঁতে আপোনালোকৰ আগত এটা ভিডিঅ' দেখাই দিছোঁ। নেক্সট টাইম যেতিয়া পানীত নামিল, তাৰপিছত আমাৰ মাজৰ পৰা জুবিন দা একেবাৰে বিদায় ল'ল। শ্যামকানু মহন্ত যদি ছুইচাইড কৰাৰ কথা কোৱা নক'লেহেঁতেন তো আজি জুবিন গাৰ্গক হেৰাব লগা নহ'লেহেঁতেন। মোৰ আপোনালোকৰ আগত কিছুমান প্ৰশ্ন আছিলে। জুবিন দাক ছিংগাপুৰত কিয় লৈ গ'ল শ্যামকানু মহন্তই? যোন মানুহটো ছিংগাপুৰলৈ যাবলৈ মনে নাছিল, সেই মানুহটোক কিয় লৈ গ'ল? তো এইখিনি আছিল মোৰ প্ৰশ্ন। তো জুবিন দা আপুনি যদি থাকক, ভালে থাকক, ঈশ্বৰে আপোনাক ভালে ৰাখক, তাৰে কামনা কৰিছোঁ। আৰু শ্যামকানু মহন্তৰ ওপৰত কি একশ্যন লোৱা উচিত আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাওক। তো আজিৰ কাৰণে এইখিনি। আৰু কৰিছোঁ ভিডিঅ' ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু এইকাৰণে বাই বাই।